মোৰ নাম তৰুণ চৌহান হয়। মই এজন মানে আৰ্থিক হিচাপে বহুত দুখীয়া ঘৰৰ পৰা বিলং কৰোঁ। মই এইবাৰ NIT শিলচৰত কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং ব্ৰাঞ্চটো পাবলৈ সক্ষম হৈছোঁ। মই এডমিশ্যন লওঁতে মানে বহুত আৰ্থিক হিচাপে মোক মানে কষ্ট মানে চাবলৈ মানে ফেচ কৰিবলৈ লাগিছিলে। তো মানে BPFৰ আমাৰ হাগ্ৰামা মহিলাৰী দেৱে সহায় কৰোঁতে 4.5 লাখ যি দিছে তাৰ দ্বাৰা মোৰ মানে বহুত মানে কিবা পাইছোঁ, মানে ভাল লাগিছে যে মই মানে এতিয়া কলেজত এডমিশ্যন লৈ কেনে ভাল এটা মানে ডিগ্ৰী মানে মই মানে কোনো কিবা নোহোৱাকৈ কৰিব পাৰিম, কোনো মানে টেনশ্যন নোহোৱাকৈ তেওঁলোকৰ এনেকুৱা মানে পদক্ষেপেদি। তো হাগ্ৰামা মহিলাৰী দেৱক মই আকৌ মানে ধন্যবাদ জনাব বিচাৰিম আৰু তেওঁলোকক মই এইটোও ৰিকুৱেষ্ট কৰিব বিচাৰিম যে এনেকুৱা পদক্ষেপ মানে আৰু লৈ চলি থাকক, যাতে মোৰ দৰে মানে আৰ্থিক হিচাপে যোনলোকে সক্ষম নহয় তেওঁলোকে মানে এটা বেকবন এটা পাক, যাতে আমাৰ পিছত কোনোবা এজন আছে ভাল মানে পঢ়িবলৈ, কোনোবা এজন হেল্প কৰিব বুলি। তো মানে হাগ্ৰামা মহিলাৰীক মই আকৌ এবাৰ ধন্যবাদ জনাব বিচাৰিম যে মানে এই পদক্ষেপটো চলাই থাকিব বুলি। এই মুহূৰ্তত আপোনাৰ অনুভৱ হয়নে, যিহেতু BTCৰ এজন যিহেতু আপোনাৰ এই হিচাপেদি মানুহ, কাৰণ মোৰ দেউতাই তেনেকৈ দিবলৈ সক্ষম হোৱা নাই, কিন্তু তেওঁ মোক দিছে। তো মই তেওঁক মানে ধন্যবাদ জনাব বিচাৰিম। তেওঁ মানে অভিভাৱক হিচাপেদি মোক মানে সহায় কৰিছে।